হাই ফ্ৰেণ্ডছ, আজি দেখাম জিকা পিটিকাৰ ৰেচিপি। আপোনালোকে চাবচোন কিমান টেষ্টি লাগে। এয়া জিকা কাটি লৈছোঁ ধুই ধুনীয়াকৈ, তাৰপিছত কেৰাহী গৰম কৰি লৈছোঁ। তাৰপিছত এইফালে সৰিয়হ, নিমখ আৰু আদা আৰু জ্বলা, আপোনাৰ পচন্দ মতে জ্বলা দিব আৰু অকণমান নিমখ লৈ মিক্সিত পেষ্ট কৰিবলৈ দিছোঁ। তাৰপিছত এইফালে জিকাখিনি অকণমান ভাজি লৈ ঠাণ্ডা হ'বলৈ দিলোঁ। এইখিনি এতিয়া পেষ্ট কৰি ল'ম। এয়া ধুনীয়া পেষ্ট হৈ গ'ল। আৰু এইফালে কেৰাহীত দিছোঁ ক'লা জিৰা, অকণমান গোটা জিৰা আৰু এটা জলকীয়া, শুকান জলকীয়া দিব দেই, মোৰ শুকান জলকীয়া নাই। তাৰপিছত এইখিনি অকণমান নাৰিকল ৰুকা আছিল, সেইখিনিকে দিলোঁ। তাৰপিছত ইয়াতে আমি এই যে মছলাখিনি পেষ্ট কৰিছিলোঁ সেইখিনি দি দিছোঁ, দি অকণমান পানী দি দিছোঁ। এয়া এইখিনি আমি অলপমান ভাজিম। তাৰপিছত ইয়াতে এয়া জিৰা গুড়ি, ধনিয়া গুড়ি, তাৰপিছত অকণমান ৰেড চিলি পাউডাৰ, কালাৰৰ কাৰণে এইটো। যদি আপোনালোকে ৰঙা কালাৰ নহ'লেও ভাল পায় তেনেহ'লে নিদিলেও হ'ব, এইটো সম্পূৰ্ণ অপশ্যনেল হয়। তাৰপিছত এইফালে অকণমান হালধিও দিলোঁ। তাৰপিছত এতিয়া এয়া অকণমান গৰম মছলা দিছোঁ দেই। তাৰপিছত অকণমান আকৌ পানী মানে মছলাখিনি ভালকৈ হ'ব তেতিয়াহে। তাৰপিছত এতিয়া আমি ঢালি দিব লাগিব আমাৰ মেইন ইনগ্ৰিডিয়েণ্টছ জিকাখিনি, এই যে পেষ্ট কৰি থোৱা জিকাখিনি এতিয়া দি দিলোঁ। মই আগতে ক'তো খাই পোৱা নাছিলোঁ, আজিয়ে ফাৰ্ষ্ট খাই পাইছোঁ। মোৰ মানে আগতে আমাৰ এইখিনি জেগাত কোনো বনোৱা মই খাই পোৱা নাই। মানে আপোনালোকে যদি খাই পাইছে সেইটো মই নাজানো, আৰু মই নতুনকৈ খাইছোঁ কাৰণে মই বোলো ভিডিঅ'টো বনাই আপোনালোককো ৰেচিপিটো দিওঁ। তাৰপিছত শেষত অকণমান নেমু, অকণমান চেনি, তাৰপিছত এয়া ধনিয়া পাত কাটি দি এয়া হৈ গ'ল। বহুত টেষ্টি কিন্তু খাবলৈ, জ্বলা জ্বলা মিঠা মিঠা, মানে এটা ধুনীয়া চাটনি।